শৌচ কৰাৰ সময়ত বল প্ৰয়োগ কৰা, শৌচ টান হোৱা, মলদ্বাৰৰ পৰা তেজ ওলোৱা, মলদ্বাৰৰ বিষ হোৱা এই সকলোবোৰ হৈছে পাইলছ, কেঁচুমুৰীয়া বা অৰ্শ ৰোগ হোৱা বুলি কোৱা হয়। ইয়াত মলদ্বাৰৰ ভিতৰত বা বাহিৰত সৰু সৰু ফোঁহা হোৱা দেখা যায়। গতিকে ঘৰতে পোৱা কি কি সামগ্ৰীয়ে ইয়াক ঠিক কৰিব পাৰি তাৰ বিষয়ে জানো আহক। প্ৰথমতে মলদ্বাৰত বা শৌচাগাৰত কি কি লগাব পাৰি তাৰ বিষয়ে জানো আহক। এল'ভেৰা আৰু নাৰিকল তেল। কেঁচুমুৰীয়া বা অৰ্শ ৰোগত 1 চামুচ এল'ভেৰা আৰু 1 চামুচ নাৰিকলৰ তেল এটা বাটিত মিহলি কৰি লৈ মলদ্বাৰত লগাই পায়খানা কৰিলে তেজ ওলোৱা বন্ধ হয়। আৰু দ্বিতীয় উপাদানটো হৈছে পকা আমৰ পোৰা গুটি আৰু নাৰিকল তেল। মিঠা আমৰ গুটি পুৰি ছাইখিনি নাৰিকলৰ তেলৰ লগত দিনে 2 বাৰমান অৰ্শ ৰোগত লগালে ৰোগ আৰোগ্য বা ভাল হয়। তৃতীয়তে ঔষধ